নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে নহয় জানো। মই আজি পুনৰ আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ৰেচিপি। মোৰ কিচেনত মই আজি বনাবলৈ লৈছোঁ তিতা কেৰেলা ৰেচিপি। মই ইয়াক আজি গুড়ৰ লগত বনাম। আপোনালোকে সকলোৱে নিশ্চয় তিতা কেৰেলা খাইছে, কিন্তু গুড়ৰ লগত বনোৱা তিতা কেৰেলা খাইছেনে বাৰু? আহকচোন আমি ৰেচিপিটো বনাবলৈ আগবাঢ়োঁ আৰু এবাৰ গুড়ৰ লগত বনোৱা তিতা কেৰেলা খাই চাওঁ। এনেধৰণৰ মই এখন কেৰাহী লৈছোঁ। কেৰাহীখন গেছৰ জোৰ ফ্লেমত মই গৰম কৰি লৈছোঁ। তাৰপিছত আমি এনেদৰে সৰু সৰুকৈ মই কেৰেলাখিনি কাটি লৈছিলোঁ। ইয়াক মই এটা কেৰেলাত 4 ভাগ কৰিছোঁ। 4 ভাগ কৰাৰ পিছত মই ইয়াৰ গুটিখিনি এৰুৱাই পেলাইছোঁ। মই ইয়াত এটাও গুটি থাকিবলৈ দিয়া নাই। মাজৰ ভাগৰ গুটিখিনি এৰুৱাই পেলোৱাৰ পিছত মই সৰু সৰুকৈ ইয়াক কাটি লৈছোঁ। এতিয়া মই এই কেৰেলাখিনি ইয়াত ঢালি দিম। ঢালি দিয়াৰ পিছত মই ইয়াত এচামুচমান তেল এড কৰি দিম। তাৰপিছত এনেদৰে অকণমান সময়ৰ বাবে ইয়াক আমি তেলতে ফ্ৰাই কৰিম। কেৰেলাখিনি ফ্ৰাই কৰিবলৈ বেছি তেলৰ প্ৰয়োজন নাই, মাত্ৰ এচামুচ 1.5 চামুচমান দিলেই হ'ব। আমি এইকাৰণে কেৰেলাখিনি ফ্ৰাই কৰিছোঁ যে যাতে ই অকণমান কোমল হৈ যায়। মই ইয়াক 5 মিনিট সময়ৰ বাবে এনেদৰে হলাই হলাই ফ্ৰাই কৰিম। আমাৰ কেৰেলাখিনি সিজোৱা 2 মিনিটমান সময় হৈছে, কিন্তু এতিয়ালৈকে কেৰেলাখিনি ভালদৰে ফ্ৰাই হোৱা নাই। ই ৰঙচুৱা বৰণ পৰালৈকে আমি এনেদৰে হৰাই হলাই ইয়াক ভাজি থাকিব লাগিব। মই পুনৰ ইয়াক আকৌ 2 মিনিটমানৰ বাবে ভালদৰে ভাজি ল'ম। এতিয়া চাওক, আমাৰ 5 মিনিট সময় হৈ গৈছে। কেৰেলাখিনি লাহে লাহে ৰঙচুৱা বৰণ ধৰিব ধৰিছে। এতিয়া আমি ইয়াক বেলেগ এখন প্লেটত ল'ম আৰু তাৰপিছত মই চব্জিখিনি বনাম। প্ৰথমতে মই ইয়াত এখন কেৰাহী লৈছোঁ। কেৰাহীখন গৰম কৰি লৈছোঁ। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ 4-5 চামুচমান কুকিং অইল। তাৰপিছত মই ইয়াত এড কৰি দিম এনেধৰণে সৰু সৰুকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ পিঁয়াজ। পিঁয়াজখিনি আমি প্ৰথমতে ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ইয়াক ভাজি ল'ম। পিঁয়াজখিনি অকণমান সিজিব ধৰিছে, গতিকে মই ইয়াত প্ৰথমতে এড কৰি দিছোঁ এচামুচ আদা আৰু বগা ৰচুনৰ পেষ্ট। আমি পুনৰ ইয়াক হলাই থাকিম। আদা আৰু বগা ৰচুনৰ স্মেল নোহোৱালৈকে আমি ইয়াক ভালদৰে ভাজি ল'ম। ইয়াত লাহে লাহে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হ'ব ধৰিছে। মই 3-4 মিনিটমানৰ কাৰণে ইয়াক ভালদৰে এনেদৰে ভাজি ল'ম। পিঁয়াজখিনিৰ কালাৰ চেঞ্জ হৈ গৈছে, ই ৰঙচুৱা বৰণ ধৰিছে, গতিকে মই ইয়াত এড কৰি দিছোঁ এতিয়া এনেদৰে সৰু সৰুকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ বিলাহী। মই ইয়াক ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এই গোটেই গ্ৰেভিখিনি ভালদৰে নিসিজালৈকে আমি পুনৰ ইয়াক কেইমিনিটমানৰ কাৰণে সিজাই ল'ম। আমাৰ পিঁয়াজ আৰু বিলাহী গ্ৰেভিখিনি সিজিব ধৰিছে। প্ৰথমতে মই ইয়াত এড কৰি দিছোঁ এচামুচ নিমখ। আপোনালোকে নিমখ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ এচামুচ হালধি। মই যিহেতু ড্ৰাই পাউডাৰ ব্যৱহাৰ কৰিছোঁ বৰ্তমান, গতিকে মই গেছৰ ফ্লেমটো ল' ৰাখিম, নহ'লে আমাৰ শুকান মছলাবোৰ জ্বলি যোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ আধা চামুচ বুনা হোৱা অৰ্থাৎ ভাজি লোৱা জিৰাৰ
পাউডাৰ, তাৰপিছত আধা চামুচ মই ইয়াত ব্যৱহাৰ কৰিছোঁ ধনিয়া বীজৰ পাউডাৰ। এই গোটেই মছলাখিনি মই হলাই লৈছোঁ। তাৰপিছত মই ইয়াত এড কৰিছোঁ এনেধৰণৰ 2 চামুচ জলকীয়াৰ গুড়ি। আপোনালোকে কিমান জ্বলা খায় তাৰ ওপৰত জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিব। এতিয়া গোটেই মছলাখিনিৰ ওপৰত মই ঢালি দিছোঁ এনেদৰে আধা কটুৰি অৰ্থাৎ আধা বাটি গুড়। এতিয়া মই ইয়াক হলাই ল'ম। গেছৰ ফ্লেমটো কিন্তু ল' ৰাখিব। তাৰপিছত এতিয়া এই গুড়খিনি ভালদৰে গলি নোযোৱালৈকে মই ইয়াক প্ৰথমতে এনেদৰে সিজাই ল'ম। এয়া চাওকচোন, আমাৰ গুড়খিনি অলপ অলপ গলিব ধৰিছে। গুড়ৰ পৰা পানী এৰি দিছে গুড়ে, কিন্তু এতিয়া সম্পূৰ্ণৰূপে গলি যোৱা নাই আৰু দুটুকুৰামান গুড় এনেকৈ আছে। যেতিয়ালৈকে গুড় কেইটুকুৰা গলি নাযায় মই এনেদৰে মছলাখিনি ভালদৰে ভাজি ল'ম। আৰু মছলা যিমানেই ভজা যায় চব্জিৰ টেষ্টটো সিমানেই বাঢ়ি যায়। চাওকচোন, আমাৰ গ্ৰেভিখিনি কিমান সুন্দৰকৈ তৈয়াৰ হৈ গৈছে। দেখিবলৈও ইয়াৰ ৰংটো বহুত ধুনীয়া লাগিছে। গুড়খিনিও প্ৰায় গলিয়ে গৈছে। এতিয়া মই ইয়াত এড কৰি দিছোঁ এনেদৰে আগতেই ভাজি থোৱা তিতা কেৰেলাখিনি। মই ইয়াত ভালদৰে মিক্স কৰি ল'ম। এই চব্জি খাবলৈ খুব ভাল লাগে। ই বহুত টেষ্টি হয় আৰু তিতা কেৰেলা আমাৰ স্বাস্থ্যৰ বাবেও বহুত উপযোগী। এনেদৰে মই ভালদৰে সলাই লোৱাৰ পিছত ইয়াত মই এড কৰি দিম এনেদৰে এটা কাপেৰে আধা কাপ পানী। মই এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। তাৰপিছত ইয়াক ভালদৰে মিক্স কৰি দিছোঁ। এনেদৰে মিক্স কৰি দিয়াৰ পিছত মই ইয়াক এনেদৰেই ঢাকনি নিদিয়াকৈ অলপ সময়ৰ বাবে সিজিবলৈ দিম। মই ইয়াক 2-3 মিনিটমানৰ কাৰণে সিজিবলৈ দিছোঁ। কেইমিনিটমান এনেদৰে সিজোৱাৰ পিছত আমাৰ কেৰেলাখিনি এনেকুৱা ধৰণৰ হৈছে। এতিয়া মই ইয়াক এখন ঢাকনি লগাই পুনৰ 5 মিনিটমানৰ কাৰণে ভালদৰে সিজাম। এয়া মই ঢাকনি লগাই দিছোঁ আৰু মই ইয়াক 5 মিনিটমানৰ বাবে এনেদৰে এৰি দিছোঁ। চব্জিখিনি সিজোৱা 3-4 মিনিটমান হৈ গৈছে। আহকচোন এবাৰ ঢাকনিখন উলিয়াই চাওঁ। দিয়া চাওক, আমাৰ চব্জিখিনি ইমান ধুনীয়া ধৰণৰ ৰং আহিছে। ই একদম সিজি তৈয়াৰ হৈ গৈছে। এতিয়া মই এখন প্লেটত ইয়াক প্লেটিং কৰি দিছোঁ, কিন্তু তাৰ আগতে মই গেছটো অফ কৰি লওঁ। কেৰেলাখিনি মই এতিয়া প্লেটিং কৰি দিলোঁ। দেখিবলৈ ইয়াক খুব সুন্দৰ লাগিছে নহয় জানো? আপোনালোকে এবাৰ ইয়াক ঘৰত নিশ্চয় ট্ৰাই কৰি চাব আৰু খাবলৈ খুব ভাল পাব। খোৱাৰ পিছত মোলৈ এবাৰ কমেণ্ট কৰিব। আজিলৈ ইমানেই, কিন্তু মই যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ। মোৰ চেনেলটি যিহেতু নতুন, গতিকে আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।